নমস্কাৰ গাইজ আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু এয়া ঘৰৰ পিছপিনে আগপিনৰ পৰিৱেশ দেখিছে মোৰ পিছ চাইডে আজি হৈছে সকামৰ পিছদিনা একদম জানো বিয়াহে হৈ গৈছে বিয়া হৈ যে ছোৱালী উলিয়াই দিয়ে তেনেকুৱা যেন লাগিছে আৰু চাওকচোন চবেই ভাত পানী খাই কাম বন কৰিলে আচলতে চব ভাগৰুৱা আৰু মাহাৰী বাটত বহি আছে দেখাই আছোঁ আপোনালোকক আকৌ আজিৰ দিনটোত কি কৰি যাওঁ নামৰ পিছদিনা এনেকৈ টোপনি খতি আৰু ভাগৰ কমলা টেঙাৰে সকলোৱে সামৰণি মাৰিলে কমলা টেঙা ধনিয়া আৰু জলকীয়া লগতে ক'লা নিমখ কি যে পাৰফেক্ট কম্বিনেশ্যন আৰু ইয়াৰ মই কিবা কিবি কৈ আছিলোঁ বেকগ্ৰাউণ্ডত বহুত বেছি নইজ আছিলে গতিকে এতিয়া মই মিউট কৰিবলগীয়া হৈছে সকলোৱে লগ খালে এনেকৈ হাঁহি ধেমালিৰে কিবা এটা মুহূৰ্ত কটোৱা হয় তাকে ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগত দেখুৱাবলৈ মই ল'লোঁ তাৰপিছত চাওকচোন এতিয়াও যেন দেখি খাওঁ খাওঁ লাগিছে কি পাৰফেক্ট কম্বিনেশ্যন ঠাণ্ডা দিন ৰ'দ আৰু কমলা নহয়নে তাৰপিছত খুৰীহঁত যাব ওলালে খুৰীয়ে আমাক এনেকৈ সদায় যোৱা সময়ত সেৱা কৰে লগতে মাও আজিকালি এইবোৰ বস্তু দেখিবলৈ নোহোৱাই হৈ পৰিছে আপুনি কিয় যায়গৈ খুৰা আপোনাৰ বহুত লেভেল আছে আপুনি কিয় যায় কওকচোন এবাৰ ভিডিঅ' কৰোঁ মই যিহেতুকে আমি মায়া সংসাৰত আবদ্ধ গতিকে নিজৰ ঘৰখনলৈ আমি নিজে যাবই লাগিব আপুনি এতিয়া ঘৰলৈ যাব আৰু যিহেতুকে মাঘ বিহু বুলি আৰু বৌ ঘৰত দুসাঁজ খালোঁ বৰ ভাল লাগিল ঈশ্বৰে কৃপা কৰক সকলোকে ইমানেই আৰু ৰাইজ কি ক'ব এতিয়া কি ক'ব এতিয়া কালি খুৱাই বৈ এতিয়া পঠিয়াই দিছোঁ আৰু সকলোকে ভোগালী বিহু অলপ জনালোঁ ভোগালী বিহু কালি আহিছিলোঁ গোসাঁইঘৰ প্ৰতিষ্ঠালৈ আজি এতিয়া ঘৰলৈ লগে ভাগে এনেকৈ হাঁহি ধেমালি কৰি খুৰাহঁতক লগতে জেঠাই ছোৱালীজনীক বিদায় দিলোঁ তাৰপিছত এয়া দুখনমান ফটো জীপাল হৈ থাকক বুলি সময়খিনি আপোনালোকৰ আগত দেখুৱালোঁ আৰু এই কেইখনমান ফটো আছিল খুৰা খুৰী দাদা মামী সকলো আছিল নামত যোন আহিছিলে আৰু নামৰ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ
লাগিব